নমস্কাৰ, মই বনাম আজি অমিতাৰ চব্জি। অমিতাৰ চব্জিকেইটা বনাবলৈ মই 2টা অমিতা লৈ আহিছোঁ। এতিয়া অমিতাৰ চব্জিটো মই বনাম। কেনেকৈ বনাওঁ বলকচোন, দেখুৱাই থাকোঁ। এয়া চব্জিখিনিৰ বাবে মই ৰেডি কৰি লৈছোঁ আদা, নহৰু, জিৰা, জালুক আৰু চয়াবিনখিনি মই গৰম পানীত ধুনীয়াকৈ দি ল'ম। এতিয়া গোটেই বস্তুখিনি মই ধুনীয়াকৈ ৰেডি কৰি লওঁ পিচি। অমিতা সৰু সৰুকৈ কাটি ল'লোঁ আৰু আলু এটাও কাটি লৈছোঁ। আনফালে আকৌ মই চয়াবিনখিনি গৰম পানীত দি ধুনীয়াকৈ চেপি লৈছোঁ, অকণমান ধুই লৈছোঁ ভালকৈ। তাৰ বাবে পিঁয়াজ এটাও লৈছোঁ, মছলাখিনি পিচি ৰেডি কৰি লৈছোঁ। এতিয়া গোটেইখিনি মই ধুনীয়াকৈ বনাম। এয়া গেছত কেৰাহীটো পাতি দিছোঁ, অকণমান গৰম হোৱালৈকে ৰৈছোঁ। গৰম প্ৰায় হৈছে, মই তেল দি দিলোঁ। তেল দি মছলাখিনি দি দিলোঁ, পিঁয়াজ দিলোঁ আৰু গোটেইখিনি মই পিচি লোৱা মছলাখিনি দি দিছোঁ। এতিয়া এই অমিতাখিনি দি অলপ সময় এনেকৈ লৰাই থাকিম। এতিয়া চয়াবিনখিনিও দি দিছোঁ, দি এনেকৈ অলপ সময় এনেকৈ মই ভাজিম, লৰাই থাকিম, ঢাকোন লগাই দিম। এতিয়া মই দিম আন্দাজ অনুযায়ী নিমখ আৰু দিম হালধি। এতিয়া গোটেইখিনি লৰাই ঢাকোন লগাই থৈ দিম। চব্জিখিনি আকৌ এবাৰ ইয়াত লৰাই চাইছোঁ, এতিয়া ঢাকোন লগাই ৰাখি থৈ দিম। আমাৰ চব্জিখিনি চাওকচোন, অমিতা চব্জি এনেকৈ বনাই খাওঁ আমি। অমিতা আৰু চয়াবিনৰ এনেকুৱা চব্জি খাই ভাল লাগে। এতিয়া আকৌ ঢাকোনখন লগাই অলপ সময় সিজিবৰ কাৰণে ৰখি দিম। এয়া চাওক, লাহে লাহে অমিতাখিনি সিজিবলৈ আৰম্ভ কৰিছে। মই এতিয়া ইয়াত অকণমান 1 চামুচ খাৰ দিম, ক'লা খাৰ। এয়া চব্জিখিনি লৰাই আছোঁ, সিজিবলৈ প্ৰায় সিজিছে আৰু। মই অকণমান গৰম পানী দি দিছোঁ। এয়া পানী অকণ দি ধুনীয়াকৈ লৰাই এতিয়া অলপ সময় ঢাকি দিম। এনেকৈ অলপ সময় সিজাৰ পিছত আমি অকণমান কলাখাৰ দিয়াৰ কাৰণে ৰঙা ৰঙা হৈছে, দেখিছেনে? এতিয়া মই আকৌ অকণমান সিজিবৰ কাৰণে পানী দি দিছোঁ। অলপ সময় এনেকৈ ৰাখি দিম আৰু। অমিতাৰ চব্জি প্ৰায় ৰেডি হৈছেই। এয়া চাওক, ধুনীয়াকৈ সিজি আহিছে। অমিতাবিলাক সিজি ভাঙি গৈছে, গলি গৈছে। আমাৰ চব্জিখিনি প্ৰায় ৰেডি হ'ব। এতিয়া মই নমাই দিম। গেছ এনেকৈ এইটো জোখতে ৰাখি দিম, এনেকৈ হ'লে ভাল লাগে। গেছ অফ কৰি দিলোঁ। চাওক, আমাৰ অমিতাৰ চব্জি ৰেডি হৈ গ'ল। খাই বহুত ভাল লাগে। এনেকৈ অমিতাৰ চব্জি খাই খুবেই ভাল লাগে।
যদি মোৰ ভিডিঅ'টো চাই ভাল পায় প্লিজ লাইক এটা কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। তেতিয়াহ'লে আজিলৈ ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিছোঁ।